নমস্কাৰ ফ্ৰেণ্ডছ, ৱেলকাম টু মাই ইউটিউব চেনেল। মোৰ ইউটিউব চেনেললৈকে আপোনালোকক আৰু স্বাগতম থাকিল। মই নলবাৰীত গৈছিলোঁ। নলবাৰীৰ পৰা আহি এতিয়া হাজো পাইছোঁ। আৰু যোৱাকালিৰ ভিডিঅ'ত একবাৰ কৈছিলোঁহে যে আমাৰ কিমান জাম হয়। তো এটা নতুন ভিডিঅ'ত আপোনালোকক আৰু ৱেলকাম থাকিল। যোৱাকালি মই কৈছিলোঁহে যে আমাৰ ইয়াতে পাথাৰমেলা চকটোত কিমান ভিৰ হয়। আজি সেইটো এটা দেখা পালে। ইয়াত মানে গাড়ী যিমান আহে সেই হিচাপত ৰাস্তাটো বহুত সৰু আৰু যাৰ ফলত মানে গাড়ীৰ ইমান জাম হয়। এতিয়া এইটো ৰাস্তা বহল কৰাৰো উপায় নাই দেচোন। ৰাস্তাৰ কাষতে মানে দোকানবিলাক হৈ গ'ল। যি নহওক আজি অলপমান দেৰি হ'ল। 4টা বাজি গ'ল হাজো পোৱালৈকে। আৰু এতিয়াতো ৱৰ্ল্ড কাপ চলি আছে, আপোনালোকে মই এতিয়া কি ক'ম। আগতে অলপ ৰাপ আছিল মোৰ ক্ৰিকেটৰ প্ৰতি। এতিয়া তাৰমানে কি হৈছে, টিভি সেনেকৈ চোৱা নাযায়। টিভিটো এনেই আছে, চোৱাই আছে আৰু তাতে কেবলৰ কানেকশ্যন এটা কৰিছিলোঁ। কিন্তু কেবলৰ কানেকশ্যনটো ভৰাও ঠিকেই, কিন্তু গোটেই মাহৰ পইচাটো এনেই যায়। টিভিটো বন্ধ কৰি থওঁতেই যায়। হাৰিয়ে যাওঁগৈ টিভি যে চাব লাগে। কিবা এইটো ৰাপ নোহোৱা হৈ গৈছে টিভি, আগতে যেনেকৈ ৰাপ আছিল। এতিয়া আৰু বিভিন্ন ধৰণৰ নানানটা চিন্তা আহি গৈছে আৰু বিভিন্ন দায়িত্ব আহি গৈছে গাত। আৰু মই আচলতে এনেও মোৰ টিভিৰ প্ৰতি অলপ ৰাপটো কমে মোৰ। আৰু এতিয়া মই ৰাস্তাটো ক্ৰছ কৰিব লাগে, কিন্তু এই ৰাস্তাটো ক্ৰছ কৰাও এটা বিৰাট ঝামেলা। মানে ইয়াতে গাড়ী ইমান ভিৰ, গতিকে ৰাস্তা ক্ৰছ কৰিব বিৰাট দিগদাৰে। আহিলোঁ কিবাকে ক্ৰছ কৰি। ধন্যবাদ বাৰু। ভিডিঅ'টো ইয়াতে শেষ কৰোঁ। মই পালোঁৱে আৰু ঘৰ।